হেল্ল' ফ্ৰেণ্ডছ, আজি খানাত বেছি একো নাই বাৰু। ভাত আৰু ইফালে হৈছে ভাজি, এয়া বইল শাক, কিবাকিবি পাত আৰু ব্ৰইলাৰ মাংস, আৰু ইফালে নিমখ আৰু জলকীয়া। এয়া ভাজি হৈছে আলু, কুন্দুলি, কিবাকিবি তেনেকুৱাই ভাজি আৰু মিছল ভাত কেৰেলা কিবাকিবি সেইবিলাক ভাজি। তাৰপিছত এফালে পানী লৈছোঁ মগত। তাৰপিছত এতিয়া খাওঁ, ষ্টাৰ্ট কৰোঁ আৰু। জলকীয়া বইল বনাইছোঁ, কিবাকিবি পাত আৰু মাংস বইল বনাইছোঁ। এয়া চাওক, গঢ়া বইল বনালে এনেও চব ভাল লাগে নহয়, একদম টেষ্টি। টেষ্টি। বইলত লাই পাত কেইটামানো আছে। বইলখিনি চাওকচোন, টেষ্টি। চব্জিত লাগিলেও, চব্জিত চব ঠিক আছে বুলি ক'লেও কেঁচা নিমখ অকণমান কাণত লৈ শান্তি লাগে আৰু। বইল মাংসখিনি চাওকচোন, টেষ্টি।